পুনৰ এটা নতুন ভিডিঅ'লৈ মই পল্লৱী আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম বাঁহগাজৰ খৰিচা কেনেকৈ প্ৰস্তুত কৰা হয়। প্ৰথমতে মই ওপৰৰ ডাঠ অংশখিনি গুচাই লৈ এতিয়া ইয়াত থকা ইয়াৰ ক'লা অংশখিনি মই গুচাই ল'ম, যাতে খৰিচা কৰোঁতে খৰিচাখিনি ক'লা নপৰে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেন্তে ব'লকচোন মইনো কেনেকৈ বাঁহৰ গাজৰ পৰা খৰিচা তৈয়াৰ কৰোঁ তাৰে পদ্ধতিটো দেখুৱাম। বাঁহগাজৰ খৰিচা কৰিবলৈ মই এয়া ভলুকা বাঁহৰ গাজ লৈছোঁ। সাধাৰণতে ভলুকা বাঁহৰ গাজেই খৰিচা কৰি খোৱা হয়, বাকী বাঁহবোৰৰ গাজবোৰ অলপ তিতা হয়। গাজখিনিৰ পৰা ক'লা অংশখিনি মই আঁতৰাই লৈ এয়া ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এই দুটা বাঁহগাজৰ পৰা মই শুকান খৰিচাও কৰিম আৰু খৰিচা আচাৰ কৰিবলৈও মই ব্যৱহাৰ কৰিম। তেন্তে ব'লকচোন মই কেনেকৈনো কৰোঁ চাওঁ আহক। পিহনাত পিচিবলৈ সহজ হ'বৰ কাৰণে মই এনেকৈ টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি ৰুকনিত ৰুকি লওঁ, তাৰ পাছত মই আপোনালোকক দেখুৱাম। এইখিনি মই ধুনীয়াকৈ ৰুকি লৈছোঁ আৰু এইফালে মই চকলকৈ কাটি লৈছোঁ। এইখিনি মই আচাৰ কৰিবলৈ ব্যৱহাৰ কৰিম। বাঁহগাজখিনি ৰাখিবলৈ মই এয়া কাঁচৰ বটল ব্যৱহাৰ কৰিছোঁ আৰু মই খৰিচাত পানী দিওঁতে ফিল্টাৰ পানী ব্যৱহাৰ কৰিম আৰু যিটোৱে খৰিচাখিনি বগা হোৱাত সহায় কৰিব। খৰিচা হ'বৰ কাৰণে মই এয়া ওপৰলৈকে পানী দিছোঁ। ইয়াত কোনো টেঙা দিয়াৰ প্ৰয়োজন নাই, এনেকৈ ৰাখিলেই টেঙা হ'ব। আৰু যিখিনি খৰিচা মই বহু দিনলৈ ব্যৱহাৰ কৰিম সেইখিনি মই অলপো হাৱা ওলাব নিদিয়াকৈ হেঁচি বাঁহগাজখিনি ভৰাই থৈছোঁ আৰু এয়া ওপৰলৈকে মই পানী দি থৈছোঁ আৰু এনেকৈ সাঁফৰ মাৰি মই